গুড মৰ্ণিং বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। যিহেতু ৰাতিপুৱা 7 বজাৰ পৰা স্কুল আৰম্ভ হয় আৰু মোৰ দোকানখন শংকৰদেৱ স্কুলৰ সমীপত আছে, গতিকে আমি দোকানলৈ যাবলৈ ওলাইছোঁ। এয়া আমি আহি ভাইদাৰ দোকান পালোঁহি। ভাইদাৰ দোকানত ভাবিলোঁ দুপেকেট ধূপ লৈ যাওঁ, যিহেতু দোকানত জ্বলাবলৈ ধূপ নাছিলে, গতিকে দোকানলৈ যাওঁতে বাটতে সোমাই ভাইদাৰ দোকানৰ পৰা ধূপ লৈ গ'লোঁ। আৰু তাৰপিছত আমি ভাইদাৰ দোকানৰ পৰা এইটো হৈছে মৰমৰ ভাইটি দেৱাশিষ। ই খুবেই ভাল ল'ৰা। ই চেণ্ট পিটাৰ্ছত পঢ়ে। ইয়াৰ লগত মই বহুতখিনি কথা পাতোঁ, বহুত হাঁহি ধেমালি কৰোঁ। দেৱাশিষ বহুত স্মাৰ্ট আৰু হেণ্ডচাম, বহুত ভাল ল'ৰা। আৰু ইয়াৰ আজি পৰীক্ষাৰ কাৰণে মই তাক বেষ্ট অফ লাক দিলোঁ। আৰু এনেদৰে ইহঁতৰ লগতে গোটেই দিনটো পাৰ হয়। এইখন মোৰ কৰ্মস্থলী। ইয়াত মই বিভিন্ন ধৰণৰ বস্তু ৰাখিবলৈ চেষ্টা কৰিছোঁ, মানুহে যাতে কিবা এটা বিচাৰি আহিলে যাতে দোকানখনৰ পৰা ঘূৰি নাযায়, সকলো ধৰণৰ বস্তু যাতে পায়। গতিকে দোকানখন তেনেকৈ সজাবলৈ চেষ্টা কৰা হৈছে। প্ৰায় ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 7:30 বজালৈকে মই নিজৰ কৰ্মস্থলীত থাকোঁ। আৰু দিনটোতো প্ৰায় সৰু সৰু ল'ৰা ছোৱালীখিনি, স্কুলৰ ল'ৰা ছোৱালীখিনিৰ মাজতে পাৰ হয়। আৰু ইয়াৰ উপৰিও গাঁৱৰ 2-এজন মানুহ আহে আবেলিলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।